সুপ্ৰভাত সকলোকে স্বাগতম জনালোঁ আজি অন্য এটা ভিডিঅ' ফ্ৰমছতে ইউটিউব চেনেললৈ। আৰু আজি পুনৰ ভিডিঅ'ৰ মাজলৈ আহিলোঁ পুৱাই আৰু পুৱাই ভিডিঅ'ৰ মাজলৈ আহিলে যেতিয়া ৰাস্তাফালে অলপ ওলাই আহিলোঁ, গা পা ধুলোঁ। গা পা ধুই পিনে ওলাই আহিছোঁ মানে মিনিমাম 5:30মান বাজিছে এইটো সময়ছোৱাত। গাঁওখন অলপ অলপ খোজকাঢ়িলে গাড়ী চাওঁ কেনেকুৱা এটা ভাল লগা এটা পৰিৱেশ এটা দেখাবলৈ চেষ্টা কৰিম। আৰু সেই গাঁওখনৰ যিটো মানে আজি সূৰ্য মানে ওলোৱাই নাই, বিশেষকৈ চাওকচোন সূৰ্য ওলোৱাই নাই। যে অলপ পিছত যিটোৱে গৰম হ'ব উত্তাপ হ'ব, তাৰপিছত মানে এই পৰিৱেশটো নোপোৱা মানে হৈ যাব। মানে ৰাতিপুৱা যিটো মানে ভাল লগা এটা পৰিৱেশ, সেইটো পৰিৱেশটো যেতিয়া নোপোৱা হৈ যাব মানে মিনিমাম আপোনাৰ 7টামান বজাৰ লগে এই মানে ঠাণ্ডা মৌচমটো মানে পোৱা নাযাব আৰু। যিকোনো গাইজ গৈ থাকোঁ আৰু পুৱাই ভিডিঅ'ৰ মাজলৈ আহিলে যেতিয়া আৰু এক সময়ৰ পৰা দেখাবৰ কাৰণে চেষ্টা কৰিম। আৰু এইফালে মানে গৰু লৈ গৈ আছে, আৰু আমাৰ গৰুবোৰতো ঘৰতে আছে, খন্তে সময় পিছত উলিয়াই কিনে লৈ যাব আৰু যিকোনো গাইজ এনেকৈ ভিডিঅ'বোৰ দি থাকিব পালে মানে বহুত এটা ভাল লাগে। আৰু কাৰণ এনেকৈ ভিডিঅ' দিব নাপালে একদম বৰিং লাগি যায়। কাৰণ যেতিয়া নিজৰ প্লানটো যেতিয়া নিজে সোমাই যাওঁ মানে সোমোৱাৰ পিছত এই ভিডিঅ' চিডিঅ' একো বনাব নোৱাৰোঁ। কাৰণ ভিডিঅ' চিডিঅ' বনাব নোৱাৰা কাৰণে বহুত এটা প্ৰব্লেম বেয়া লাগে। যিকোনো গাইজ আৰু এতিয়ালৈকে যদি চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাৰিব, কাষতে থকা বেল আইকনটো দবাব নাপাৰিব। এনে কিছুমান পৃথক ভিডিঅ' লৈ আপোনালোকে চাই থাকিব পাব বুলি মই আশা ৰাখিছোঁ। যিকোনো হওক গাইজ, আপোনালোকৰ খবৰ খাতি কেনেকুৱা, ভালনে বেয়া? যদি ভাল নহয় আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰক। আৰু কাৰণ কলি যুগততো প্ৰাৰ্থনা হৈ হৰিনামৰ বাহি একোৱেই নাই। আৰু কলিতে হৰিনাম বুলি কৈছে নহয়, হৰিনামত কিছুমান পৃথক কথা কৈ যায় আৰু মানে বাক্য মানে এই কলি যুগত বোলে নানা ধৰণৰ কিছুমান কিচিম হৈ থাকিব। সেইকাৰণে কলি যুগত বোলে হৰিনামৰ বাহি একোৱেই নাই আৰু একদম। আপোনালোকে যদি মৰম নিদিয়ে কি নিদিয়ে একদম মানে কি হ'ম আৰু আপোনালোকে আশীৰ্বাদতে আৰু ইটো বেছি নহয় এটা ছাবস্ক্ৰাইব বিচাৰিছোঁ। এটাকৈ যদি আপোনালোকে প্ৰতিজন মানে যদি ভিডিঅ' চোৱা মই যদি ছাবস্ক্ৰাইব কৰি দিয়ে কিমান ভাল লাগিব কওক। আৰু ছাবস্ক্ৰাইব কৰি নিলে কিমান এটা দুখ লগা ঘটনা হৈ আছে কওক। যদি 299 টকাৰ 1 মাহৰ কাৰণে যদি এটা ৰিচাৰ্জ কৰি নিয়ে, এটা যদি ছাবস্ক্ৰাইব কৰি দিয়ে কিমান ভাল হ'ব। ছাবস্ক্ৰাইব কৰি দিব দেই চেনেলটো, সকলোকে জনাইছোঁ। আৰু কাম কৰে ক তেলে কাকা ঘરમાં কাম কৰে ক মই আপুনি আই উঠি জানো পঢ়ছো দিনৰ আগত মানে এনেকুৱাই বৰষুণ দি আছিলে তো কি ক'ব মানে বৰষুণ দিয়াৰ কাৰণে মানে অৱস্থা পুৰা বেয়া কৰি দিছিলে। 2 দিন ৰ'দ দিছে তো টিকা ফটা একদম টিকা জোল উলিয়াই দিছে, পুৰা টিকা ফটা ৰ'দ দি কিনে ৰ'দ দিছে কিনে একদম মানে ধান শিকলত পুৰা শুকাই থৈছে একদম মানে কি কৰিব একদম ৰ'দ পুৰা বহুত কাঢ়া। আৰু এইফালে মানে অলপ কাম চাম কৰি থকা হৈছে আৰু কি চাই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। এইফালে একদম পোষ্ট মানে ঢালিব আৰু কাইলৈ মিস্ত্ৰী মানে চব লৈ ল'লোঁ, লৈ কিনে এতিয়া তাক দিবগৈ লাগে, দি ল'ম আৰু ন পুৰা ঝুকেগা नहीं। ক'ত গ'ল সি? क्या लिया है? किसको पूछ के लिया है? हाँ किसको पूछ के लिया है? तुम कह रहा ये देखो अकेला मैंगो खाया है गरम में, अकेला मैंगो खाया है, मैंगो खाया जा रहा তো গাইছ মানে গৰম দিনত একদম মানে মিঠা বস্তু একদম সোৱাদ লগা বস্তু উপায় নাই আৰু যদি আহি যাব তিনিআলি মজা বে এই মজা গৰম দিনত আম খোৱা মজাটোৱে বেলেগ। এবাৰ আমাৰ আকৌ আম চাম নাই আৰু ধানটো বান্ধিম যেতিয়া আৰু দোকানত সোমাই গ'লোঁ। এতিয়া টুপিটো পিন্ধি লওঁ, ধানটো মিলিং কৰি লওঁ ফাৰ্ষ্ট টাইম। बाप धूप से झुकेगा नहीं, अंदर में घुस गया तो अभी अंदर में तो अभी धूप नहीं लगेगा ना। চাহ বেল যেতিয়া লাগি আছে ধান আহিলে আৰু ধানকে প্ৰথম মাৰি লওঁ, তাৰপিছতে যিখিনি হ'ব সেইখিনি দেখুৱাম বাৰু। প্ৰথম ধানটোকে মিলিং কৰি আৰু ধানৰ এইটো হ'ল মানে ইয়াৰ চলোৱা পৰিৱেশটো এটা বহুত বেলেগ। ই হ'ল মানে আপোনাৰ আৰু সৰু হ'লৰ নিচিনা নহয়। ইয়াৰ মানে যিটো পজিশ্যন আছে মানে তাক বহুত এটা বেলেগ এটা পজিশ্যন। আৰু লাহেকৈ এতিয়া প্ৰথমে গৈ কেনে ইঞ্জিনটো ষ্টাৰ্ট কৰিম আৰু ইঞ্জিনটো ষ্টাৰ্ট কৰি কিনে যিখিনি হ'ব সকলোবোৰ দেখাবৰ কাৰণে চেষ্টা কৰিম। ব্লগ তেনেহ'লে ভিডিঅ'ত আজি বনি থাকক আৰু ইয়াৰ মাজত যিখিনি আছে সকলোবোৰ দেখাবৰ কাৰণে চেষ্টা কৰিম। कितना दिन होगा भाई, ये पका है कि कच्चा है? एकदम धुनिया हुकाइছে रोड। और हमारे बापू तुम्हारा नाम क्या है? प्रकाश। क्या लगता है? मुंडा। कितना क्लास में पढ़ाई करता है? 3। हिंदी आता है? असमीज आता है? हाँ क्या आता है? इंग्लिश आता है? कुछ नहीं। अरे ये बदमाश, ऐसा हमसे नहीं होगा। स्कूल कितना क्लास में पढ़ाई कर रहा है बोल रहे? क्लास 3। যিকোনো গাইছে এইবোৰ মানে অলপ হাঁহি ফুৰ্তি কৰিব লাগে, ক'বই নোৱাৰি মানে। এতিয়া এক কাৰ্টুনে খুলি কিনে 6টা কণী পূৰা বেয়া ওলালে। যিকোনো গাইছ কি কৰিবি, গৰম দিনতো কণীটো বেয়া হৈয়ে যায়, উপায় নাই আৰু।
और बोले कि कम भाई थोड़ा रुको हम आ रहे हैं, एक तो काम करके आ रहा है, किसी को मदद करना है, बोले थोड़ा मदद कर देगा। দেখিছেনে মানুহৰ জীৱনত কিছুমান মানে এনেকুৱা পৃথক কিছুমান কাম হৈ যায় মানে সহায় সুযোগ কৰিবলগীয়া হয় মানে আজি। আৰু সহায় সুযোগ মানে কেনেকৈ কৰিবলগীয়া হয় মানে কয় নহয় মহাত্মা গান্ধী তাকলু গুণ্ডা সদায় মানুহৰ লগত নাথাকে, ঠিক তেওঁকোতো নাই আৰু খুজিবলৈ আহিছে, দিব লৈছোঁ দিয়ক ন। চলো ট্ৰেন এখন বাইকখন পূৰা উদং একদম হাবি চাবি হৈ আছে কামখনত। এতিয়া ঠাণ্ডা ছিজন, চৰি ঠাণ্ডা ছিজন বোলেতো কি কয়, ধান চান লগাই কেনে কিবা কিবি সৰিয়হ চৰিয়হ লগাব লাগিব। আৰু গৈ আছোঁ ইঞ্জিন ষ্টাৰ্ট কৰি ল'লোঁ, আৰু ইঞ্জিন ষ্টাৰ্ট কৰি লৈ মানে এতিয়া কামত পূৰা বিজি হা। কেনে মানে কি ক'ম আৰু দিনটো এতিয়া এনেকৈ চলিব, কি হয় সকলোবোৰ দেখাব কাৰণে এনেকৈ চলিব। আৰু কাৰোবাৰ যে ধান চান পাতিব আছে ওচৰে পাজৰে লৈ আহিবা, একদম এওকাম চাউল ওলাব। চাউল ফুল কেনেকুৱা ওলাই দেখাম দে অলপমান পিছত। এতিয়া পাঁচজনৰ বাকলি পিঠাই থকা হৈ আছে মানে এতিয়া। মই কৈছিলোঁ 8 নম্বৰ হ'লা বোলে, এতিয়া অৱস্থা বেয়া কাৰণে কাহিনী বনাই দিয়ে মানে। এতিয়া ওলাই দুখন বেলেগ